স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত আন এটা ভিডিঅ'লৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই আজি ভূটান ফেষ্টিভেলত আছোঁ, মানে ভৈৰৱকুণ্ড এইফালে ভূটান, অৰুণাচল আৰু আমাৰ অসম একেলগত আছে, চাব পাৰিব। এইটো ভূটান হয়। আপোনালোকে ভূটান দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইটো ভূটান হয়, এইটো ভূটান এইফালে, আৰু এইফালে অৰুণাচল। এইটো অৰুণাচল ঠিক আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইটো কাৰ চিনটো চাওক। এইফালে ভূটান গৈছে আৰু এইফালে অৰুণাচল গৈছে, চাওক। এইটো মানে এইটো ৰোডটো হয়, মানে লেফ্ট চাইডে ভূটান, ৰাইট চাইডে অৰুণাচল। এইটো ৰাস্তাটো। এইটো আপোনালোকক মানে আগত ভূটানটো দেখাই লৈ আনো, তাৰপিছত অৰুণাচল দেখুৱাম। এইটো গৈছে অৰুণাচল আৰু এইটো গৈছে ভূটান ৰাস্তা। এইটো মোৰ পিছফালে, এইটো এনেকৈ এইটো ভূটানকে দেখাই পোৱা যায় চাগে। অঁ, এইটো তো আপোনালোকক প্ৰথমে ভূটান লৈ যাওঁ, তাৰপিছত অৰুণাচল দেখাম। এইটো চাই গৈ আছোঁ আমি। এইটো আমাৰ ইণ্ডিয়াৰ গেট হয়, মানে কি লিখা আছে, থেংকছ ইউ ফৰ ভিজিটিং ইণ্ডিয়া। মানে এইটো আমাৰ ইণ্ডিয়াৰ গেট হয়, ভিতৰত ভূটানৰ গেট আছে। চাওক কি হয় এতিয়া, কোনোৱাৰ কাৰণে আমাক যাব দিব না নিদিয়ে গম নাপাওঁ। তো যাবলৈতো আপোনালোকে চাবই পাৰিব ভূটান। আৰু এইটো মানে অৰুণাচলৰ পৰা পানীটো নামি আহি আছে, ভূটানৰ পিনে যাব, ভূটানে ওলাই যায়। এইটো অৰুণাচলৰ পৰা পানীটো নামি আছে। এইটো বহুত ভাল লগা দৃশ্য হয়। আমাক মানে কোনোৱাৰ কাৰণে আমাক যাব দিয়া নাই, মানে আজিকালি বোলে বন্ধ আছে, এতিয়ালৈকে বোলে খোলা নাই ভূটান গেটটো। তো আপোনালোকে বেয়া নাপাব, যাব পৰা নাই। আমাৰ মনটো বেয়া লাগিছে, যাতে আমি ইমান দূৰৰ পৰা আহিছোঁ ভূটান চাবলৈ, কিন্তু যাব নোৱাৰিলোঁ কৰোণাৰ কাৰণে। তো আপোনালোক অৰুণাচলৰটো দেখাই দিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো নিশ্চয়। মানে অৰুণাচল মানে ভূটানৰ গেটটো হ'ল এইটো, মই জুমকৈ দেখাই দিছোঁ। এইটো জোঙাকৈ যে ওপৰত, এইটো হ'ল ভূটানৰ গেট, মানে মেইন গেট এইটো ভূটানৰ। তো মোক কোনোৱাৰ কাৰণে যাব দিয়া নাই। তো আপোনালোকক ইয়াৰ পৰাই দেখাই দিলোঁ, মানে অলপমান ভূটানৰ গেটটো। এইটো চাওক, ভৈৰৱকুণ্ড লিখা, ভৈৰৱকুণ্ড 23 SSB বেটেলিয়ান হয়। এইটো চাওক, এইটো হ'ল অৰুণাচল। এইটো অৰুণাচল। এইটো এইবিলাক যে ঘৰ চাই আছা ন, এইটো হ'ল ভূটানৰ মানুহৰ ঘৰ। এইবিলাক ভূটান হয়। এইটো হ'ল ইণ্ডিয়ান আৰ্মি। এইবিলাক চব অৰুণাচল হয়। বৰ্তমান মই আছোঁ মানে অৰুণাচলত। এইটো অৰুণাচল, এইবিলাক হয় অৰুণাচলৰ নদী। এইটো অৰুণাচলৰ গেট, মানে কি পানী ওলোৱা সেইটো দি, এইটো অৰুণাচল। আৰু এটা কথা, মানে আমাৰ দেশৰ কাৰণে কিমান কষ্ট কৰিব পাৰে চাওক। আমাৰ ইণ্ডিয়ান BSF এইবিলাকে কিমান কষ্ট কৰিব। ইহঁতক চেলিউট জনাইছোঁ মই। ইমান ভিতৰত, মানে নেটৱৰ্ক নাই, কাৰেণ্ট নাই, ইমান ভিতৰত যে সিহঁতৰ ডিউটি কৰে, সিহঁতক মই চেলিউট জনাইছোঁ। মানে ভাল লাগিছে সেইকাৰণে। মোক সুধিছে কাহ আয়া, তো মই কৈছোঁ মই মানে ছয়গাঁৱৰ পৰা আহিছোঁ। সুধিছে কিহৰ কাৰণে, মই কৈছোঁ মাৰাথান নিকিলে। মোক বহুত ভাল কৈছে, আচ্ছা হে বোলা। তো মোৰ অলপমান সাহস বাঢ়িছে, আৰু এনেকৈ উৎসাহ দি থাকিলে তেতিয়া আৰু আগুৱাই যাব পাৰিম। তো আপোনালোকে নিশ্চয় উৎসাহ দি থাকিব, মোক আশীৰ্বাদ কৰিব। এইটো SSB 23 বেটেলিয়ান হয়। চব অৰুণাচল। এইটো চাওক, আমাৰ BSF-বিলাক কেনেকুৱা মানে ডিউটি কৰি আছে। মানে পাথৰৰ মাজেদি নদী আছে, এইবিলাক
এইটো BSF এইবিলাক এইটো সেই নদী এটা অৰুণাচলৰ পৰা নামি আছে এইটো তো মই দেখুৱাম মই গৈছোঁ তাতে নিশ্চয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ভাল ভাল দৃশ্য দেখা পাব আপোনালোকে চাওক এইটো হ'ল নিজৰা মানে ভূটানৰ পৰা পানী নামি আহি আছে এইটো চাওক বহুত পাথৰ শিল মানে বহুত শিল এইবিলাক চাওক এইটো নিজৰাৰ পানী আহি আছে চাওক কিমান শব্দ হৈ আছে মানে বস্তুটো এনেকুৱা শব্দ হৈ আছে মানে কি ক'ব আৰু ভাল লাগিছে আহি মানে এইটো চাওক মজা লাগিছে কিন্তু মজা লাগিছে পুৰা ধুনীয়া লাগিছে এইটো মজা লাগিছে কিন্তু দে নিশ্চয় আপোনালোকে এনেকুৱা জেগাত আহিব মানে পিকনিক প্লেচ হয় এইটো তো আপোনালোকে পিকনিক খাবলৈ আহিব পাৰে ইয়াতে মানে ওদালগুৰি টাউনৰ পৰা 22 কিলোমিটাৰ 22 কিলোমিটাৰ দূৰ হয় তো আপোনালোকে গাড়ীটো ভাড়া কৰি মানে আপোনালোকে তাৰ পৰা গাড়ী নাপায় যদি এনে ফুৰিব আহে আপোনালোকে এনে গাড়ী পোৱা নাযায় তো আপোনালোকে নিশ্চয় আহিব তো পিকনিক খাবলৈ বহুত ধুনীয়া ঠাই দে মজা লাগিছে চাই কিনে মই এবাৰ যে দুবাৰ আহিলোঁ ইয়াতে এইটো ঠিক আছে এইটো মোৰ ফ্ৰেণ্ড হয় এইটো দুটা আহিছোঁ আমি গাঁৱৰ পৰা পিকনিক খাবলৈ আহিছে চব ভৈৰৱকুণ্ডত পিকনিক খাবলৈ আহিছে এইবিলাক আমাৰ গাঁৱৰ মানুহ হয় লগ কৰিলোঁ ভাল লাগিছে মই অকলে ইয়াতে আছিলোঁ ভাল লাগিছে ইহঁতক লগ কৰি মজা লাগিছে মানে অৰুণাচল ওলাই যায় ইটানগৰ মানে ইটানগৰ যাব পাৰে এইটো ৰাস্তা দি ইটানগৰ যাব পাৰে ভাল লাগিছে মানে ইটানগৰ এইফালে গাড়ী পোৱা নাযায় পাৰ্চনেল গাড়ী লৈ যাব লাগিব এইটো ইটানগৰ যোৱাৰ ৰাস্তা অৰুণাচল এইফালে ভূটান